মেৰাপানীত নিশংস হত্যাকাণ্ডৰ ঘটনা পত্নীৰ দাঘাপত স্বামীৰ মৃত্যুৰ ঘটনা কেন্দ্ৰ কৰি মেৰাপানীত চাঞ্চল্য মেৰাপানী চাওদাং পথাৰৰ দ চুকত নৰেশ্বৰ ঠেঙাল নামৰ ব্যক্তিগৰাকী পত্নীৰ ৰূপা ঠেঙালে ঘৰৰ ভিতৰতে দাহেৰে ঘপিয়াই হত্যা কৰে হত্যাকাণ্ড সংঘটিত কৰি পত্নী ৰূপা ঠেঙালে নিশাই 2 মান বজাত মেৰাপানী থানাত হাজিৰ হয় নিশাই মেৰাপানীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে এই মুহূৰ্তলৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ঘৰৰ ভিতৰত মদৰ বটল উদ্ধাৰ হোৱাক লৈ মদৰ পৰাই কাজিয়া সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ইফালে পত্নী ৰূপা ঠেঙালে মেৰাপানী থানাত দিয়া ভাষ্য অনুসৰি নিজে হত্যাকাণ্ড সংঘটিত কৰি বিষ পান কৰাৰ কথা অৱগত কৰাত মহিলাগৰাকীক মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আমাক জানিবলৈ দিয়ে মেৰাপানীৰ পৰা জুন গগৈৰ সহযোগত খবৰ গোলাঘাট নামতে কাৰণ আমিতো দেখি পোৱা নাই ৰাতি আপোনাৰ প্ৰায় 2 মান বজাত এই এখেতৰ গৃহস্থী যিগৰাকী মানে সেইগৰাকী থানালৈ গৈ বোলে নিজে হাজিৰ হৈছেগৈ আৰু তাত গৈ এই তেখেতৰে কিবা দৰৱ খোৱা মানে কিবা প্ৰয়োজন খোৱা কথা সেইখিনি মানে তাত গৈ থানাত গৈ কৈছেগৈ আৰু তেখেতৰ সেই গিয়েকক মানে কাটি থৈ আহিছোঁ তেনেকৈ কিবা কৈছেগৈ বোলে তাৰপিছতে আহি সেই থানাৰ পৰা মানুহ আহিলে আহি খবৰ খাতি দিলে মোকো সেই মাতিলে তাকে তেতিয়া আহি দেখা হৈছে হয় হয় যিগৰাকী মহিলা মানে থানালৈ গৈছিলে তেখেতৰ স্বামী এতিয়া যিজন ঢুকাইছে এটা চাওদাং পথাৰ দ চুক তেখেতৰ নামটো বাবাতি ঠেঙাল নৰেশ্বৰ বুলি কয় নৰেশ্বৰ ঠেঙাল মহিলাগৰাকীৰ নাম কি ৰূপা ঠেঙালে হ'ব জেগাতে এই আমি পঢ়ি থকা অৱস্থাতে দেখিছোঁ পুলিচৰ লগতে দেখিছোঁ আহিলে বৰুৱা মেজিষ্ট্ৰেট আহিলে তেখেতে আহি গোটেইখিনি ইনভেষ্টিগেশ্যন কৰিলে কৰি মেলি এতিয়া বডি উলিয়াবলৈ লৈছে আৰু হয় মৌচুম হাজৰিকা ওচৰ চুবুৰীয়া মানে মোৰ ঘটনাটো আচলতে মই মোমায়েকে হওঁ মোৰ ইয়াৰ পৰা ঘৰ মানে প্ৰায় 500 মিটাৰমান হ'ব ৰাতিপুৱা মোৰ মিছেছৰ লগত মই মৰ্ণিং ৱাক কৰিবৰ কাৰণে ওলাই যাওঁ তেতিয়া ঘৰৰ পৰা ওলাওঁতে আৰু ওচৰে মোৰ ভাগিন এগৰাকীও যায় তাহাঁতলৈ ফোন কৰিলে যে আমি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ তুমি ওলোৱা তেতিয়া আছিলে 4:45 এই ওলাওঁতে তেতিয়াই ফোন কৰিলে এই মোৰ ওচৰগৰাকীলৈ আমাৰ মিছেছে তেতিয়া এই ওচৰগৰাকী ক'লে বোলে আমাৰ হেৰি নহয় তেওঁ দেউৰেক হয় আমাৰ ববাইটি বুলি কয় ববাইটি বোলে এনেকুৱা মাদাৰ এটা হ'ল নহয় ঘৰতে কোনোবাই কাটিলে বোলে তেওঁৰ লগত পাতি আছে ফোনত মই তেতিয়া অহা বুলি কৈছোঁ তাৰপিছত বস্তু এই কথা এটা বোলো কি হ'ল এই বোলে ববাইটিক কোনোবাই মাৰিলে বুলি ক'লে এইবিলাক কেতিয়া বাদ দিয়া বোলো এইটো হেৰি কৰি আহোঁ মই তেনেকৈ গুচি গ'লোঁ গৈ পেলাই ইয়াৰ পৰা ভেটেনেৰীলৈকে প্ৰায় 1 কিলোমিটাৰ মই মৰ্ণিং ৱাক কৰোঁ তাৰ ঘূৰি আহি পেলাই আকৌ মোৰ সেই ভাগিনজনকে মই লগ পালোঁ বোলো কি হৈছিলে কথাটো বোলে জানো বোলে কি হ'ল এই তাত বোলে ঘৈণীয়েকে ববাইটিক মানে এনেকৈ কাটিলে বুলি কৈছে আৰু কাটি পেলাই তাই এই থানাত মানে হাজিৰ হৈ দিলেগৈ বুলি ক'লে প্ৰথমতে মই কথাখিনি তেনেকৈয়ে গম পালোঁ পোৱাৰ পাছত মই ঘৰলৈ আহিলোঁ আহি চাহ তাহ খালোঁ আহি পেলাই ইয়ালৈ আহিলোঁ আহি পেলাই দেখিলোঁ পুলিচ এনেকৈ ভেৰিফিকেশ্যনৰ কাৰণে আহি পেলাই ইয়াত মানে ৰাইজো গোট খালেহি এই যিজনক কাটিলে তাৰ নাম ইয়াত এনেই ববাইটি বুলি মাতোঁ আৰু নামটো কি আছিলে নৰেশ্বৰ ঠেঙাল বয়সটো প্ৰায় 40 বছৰমান হ'ব নেকি এইটো দচুক বুলি কয় চাওদাং পথাৰ দচুক ঘটনাটো ৰাতিয়ে হ'ব লাগিব তাৰপাছত ইয়াত আহি গম পালোঁ কালি পাৰ্টি আছিলে বুলি কৈছে
পাৰ্টি মানে তেওঁৰ দিনত নাথাকে তেনেকৈ এইবিলাক মানে ফাৰ্নিচাৰ টাৰ্নিচাৰ কিবা কিবি পকা মিস্ত্ৰী কাম কৰে দিনত ওলাই যায় তাৰ গধূলি সময়ত আহি পেলাই তেওঁ পৰিবাৰো কোৱা মতে সি দেউকেইজন আছে তাত মানে পৰিবাৰে গৈ পেলাই তাত থুটো লগালে দিনত তাৰ গধূলি সময়ত আহিলে তাৰপাছত এইফালৰ দুজন মানে ভাইকন বুলি কয় আৰু এগৰাকী তেওঁ পৰিবাৰ আহি পেলাই পাৰ্টি আছিলে বুলি কৈছে গধূলি ইয়াত জনামতে সেই পাৰ্টি চাৰ্টি খালে আৰু ইয়াতো দেখা গৈছে হয় ভিতৰত মদ চদ আছে বমি কৰিও থৈছে কিবা কৈছে মদ খোৱা মানে বাতি চাতিও আছে এইবিলাক পাৰ্টি চাৰ্টি খালে বুলি কৈছে খাই কৰি পেলাই পাছত এতিয়া ৰাতি কেনেকুৱা কি হ'ল এই ওচৰতো এই ঠাইতে মানুহঘৰো আছে ইহঁতকো দিছোঁ ইহঁতো একো গম নাপায় হ'ল কিন্তু এতিয়া যিটো দেখিছোঁ তেওঁ ডিঙিত কাটি থৈছে পিঠিত মুঠতে 10-12 ঘাপ আছে মানুহজনেতো অকণমান কিবা চিঞৰ বাখৰ কৰিছে কিন্তু একেবাৰে ঠাইতে ইয়াৰ পৰা এই আলিটো ইফাল সিফাল মানে চোতালতে লাগি আছে সিহঁতেও গম নাপাওঁ বুলি কৈছে মই সিহঁতক সুধিছোঁ তহঁতি একো শুনা নাই কৈছে একো শুনা নাই এতিয়া কথাটো কেনেকুৱা কি আৰু নাজানো গতিকে এতিয়া চোলা তোলা মানে পিন্ধাই থৈছে পিঠিত মানে কটা হ'লেতো 10-12 ঘাপ মানে আছে পিঠিটো আৰু ইফালে ডিঙিটো কাটি থৈছে সেইটো বহি আছে মানে তেতিয়া এই এনেই কটা হ'লেতো চোলাটোও কাটিলেহেঁতেন কিন্তু চোলাটো নাই কটা চোলাটো খুলি দিয়াৰ পাছতে মানে 10 ঘাপমান মানে ওলাইছে